সকলোকে স্বাগত জনাইছোঁ। আজি মই যাই আছোঁ হিৰিম্বাত। আপোনালোকে দেখুৱাই আছোঁ হিৰিম্বা মন্দিৰত কেনেকুৱা পৰিৱেশ। আপোনালোকে আৰু মোৰ লগত বেষ্ট ফ্ৰেণ্ড দেখি লৈছে, মোৰ লগত যাব। আপোনালোকে যিমানবাৰ মই দেখুৱাই আছোঁ বহুত নাই গাইছ। আমি এতিয়া হিৰিম্বা মন্দিৰলৈ যাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই কেনেকুৱা পাইছে চাই থাকক। এতিয়া পানাৰ পাইছোঁ, আমি যাই আছোঁ আৰু অলপ পানী খাম এতিয়া। আৰু গাইছ কি ধুনীয়া সেউজীয়া গছ গছনি আপোনালোকে ইয়াত দেখিবলৈ পাইছে। আৰু হিৰিম্বা মন্দিৰৰে দেখিবলৈ পাইছে। হিৰিম্বা মন্দিৰ পামে চাই থাকক। আৰু গাইছ এয়া দেখিবলৈ পাইছে হিৰিম্বা মন্দিৰৰ গেট। আপোনালোকক দেখুৱাই আছোঁ, আমি পাইছোঁৱে। কি ধুনীয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে আহিব আৰু এইখন দেখিবলৈ পাইছে হিৰিম্বা মন্দিৰৰ গেট। আৰু গাইছ ড্ৰোন শ্বটটো চাই লওক। আৰু ড্ৰোন শ্বটটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। য'তটো কেনেকুৱা আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গাইছ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে। আৰু গেছ ফাইনেলি আহিবলৈ হিৰিম্বা মন্দিৰ আপোনালোকক মই দেখুৱাইছোঁ যিমান পাৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইটো ঘূৰি দেখিবলৈ পাইছে। আৰু এইটো হিৰিম্বা মন্দিৰ আৰু ভিতৰৰ ভাগ আপোনালোকক মই দেখুৱাম, আপোনালোকে চাই থাকক। দেখিবলৈ পাইছে আৰু কি ধুনীয়া পৰিৱেশ আপোনালোকে এটা হিৰিম্বা বড়ো মানুহ মাল আছে মাল। এই গাছ কি গাছ বে। আমি জেগাটোত আহি পোৱা নাই, সেইবাবে আপোনালোকক জেগাখিনিৰ নামটোৱে আমি দেখুৱাব পৰা নাই। কিন্তু আপোনালোকক যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ দেখুৱাবৰ কাৰণে। আপোনালোকে আহি থাকক আমাৰ পিছে পিছে। আপোনালোকক আমি ভিডিঅ'টো দেখুৱাই যাই থাকিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। এইবিলাক হালধীয়া বাঁহ আছে, কি বাঁহ মই নামটো নাজানো। কি ধুনীয়া জেগা। মই এটা থাকিব ইচ্ছা গৈছে, মই ঘৰত যাব ইচ্ছাই যোৱা নাই। মই এতিয়া আজি থাকোঁতে কি মই ভাবি পোৱা নাই, আজি মই থাকিব পৰা একদম কি ধুনীয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। আমি গান্ধীয়া খাব পৰাকৈ লৈ লাগি আছে, সেইবিলাক মাটিৰ পৰা লাগিছে গাইছ। কি মজা জেগা থাকোঁ লাগছি মোৰ এতিয়া।
ধুনীয়া বাৰু এই দেখিবলৈ পাইছে কি ধুনীয়া বা আৰু এই দেখিবলৈ পাইছে গাঁঠিয়ন কিমান গাঁঠি ক'ৰ পৰা আহিছে দেখিবলৈ পাইছে কিটা কাজ বা বেছি কি সুন্দৰ দান পত্ৰ আৰু এই দেখিবলৈ পাইছে এইবিলাক ফুল দেখিবলৈ পাইছে আপোনালোকে আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি হিৰিম্বা মন্দিৰটো কেনেকুৱা হৈছে বাৰু আপোনালোকে অলপ দীঘল হ'লেও কিন্তু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অলপ দীঘল হৈছে বাৰু গম পাইছোঁ বাই